এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত নগাঁৱৰ পাৰ্শ্বৱৰ্তী গোমুঠা গাঁৱত অথন্তৰ গোমুঠা গাঁৱত সংঘটিত হ'ল চাঞ্চল্যকৰ চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ বিবাহৰ বাবে নকইনালৈ সাঁচি ৰখা সোণৰ অলংকাৰ কইনাৰ 10যোৰ কাপোৰ লৈ উধাও হ'ল চোৰৰ দল। লুটি লৈ গ'ল প্ৰায় 30,000 টকা নগদ ধন, 3,50,000 টকাৰ মূল্যৰ সোণৰ অলংকাৰ আৰু 10যোৰ কাপোৰসহ বিবাহৰ মানদানৰ বাবে ৰখা সকলো বয় বস্তু নিলে চোৰে। গোমুঠা গাঁৱৰ মুকুল নেওগৰ বিবাহৰ বাবে ক্ৰয় কৰি ৰখা হৈছিল এইসমূহ সামগ্ৰী। সামগ্ৰী লৈ চোৰ উধাও হোৱাৰ লগতে মুকুল নেওগৰ ঘৰত চোৰে কৰি গ'ল সুৰাৰ পাৰ্টি। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত নগাঁৱৰ পাৰ্শ্বৱৰ্তী গোমুঠা গাঁৱত অথন্তৰ ব্ৰহ্মপুৰৰ গোমুঠা গাঁৱত চাঞ্চল্যকৰ চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ বিবাহৰ বাবে নকইনালৈ সাঁচি ৰখা সোণৰ অলংকাৰ কইনাৰ 10যোৰ কাপোৰ লৈ উধাও হ'ল চোৰ। চোৰে লুটি নিলে প্ৰায় 30,000 নগদ ধন, 3,50,000 টকাৰ মূল্যৰ সোণৰ অলংকাৰ আৰু 10যোৰ কাপোৰসহ বিবাহৰ মানদানৰ বাবে ৰখা সকলো বয় বস্তু। গোমুঠা গাঁৱৰ মুকুল নেওগৰ বিবাহৰ বাবে ক্ৰয় কৰি ৰখা হৈছিল এইসমূহ সামগ্ৰী। সামগ্ৰী লৈ চোৰ উধাও হোৱাৰ লগতে মুকুল নেওগৰ ঘৰত চোৰে কৰি গ'ল সুৰাৰ পাৰ্টি। মই মানে গুৱাহাটীৰ পৰা আহি পাইছোঁ। আমাৰ ঘৰটোতো কোন নাথাকে, মই চাকৰি সূত্ৰে গুৱাহাটীত থাকোঁ, মা ভণ্টিৰ লগত তেজপুৰত থাকে। এতিয়া আহি পাই মই দুৱাৰখন খুলিলোঁ, খুলি পেলাই এনেকৈ সোমাই চাইছোঁ, দেখোন চব বস্তু সেইখিনি পৰি আছে। তাৰপিছত দুৱাৰ চোৱা চালোঁ, দুৱাৰ ক'তো খোলা নাই। তাৰপিছত আহি পেলাই এইটো ৰুমত সোমালোঁ, সোমাই এইবিলাক চব বস্তু পৰি আছে, পোৱাৰ লগে লগে এইটো খোলা আছে। তাৰপিছত ইয়াত মই মানে বিয়াৰ কাৰণে অলপ বস্তু কিনি থৈছিলোঁ। কি বস্তু আছিলে? 95,000 টকা গহনা আছিলে, তাৰপিছত 10যোৰমান কাপোৰ আছিলে, পাটৰ কাপোৰ এনেকৈ মেইন ছেটযোৰ 22,000 টকা এনেকৈ, তাতকৈ মানে ল' লেভেলত আহি আছিলে। সেইখিনি গোটেই বস্তুখিনি আছিলে, প্লাছ এনেকৈ ধৰক প্ৰেজেণ্টৰ কিবা কিবি কাপোৰ, মাৰ আগতে মানে ছেট আছিলে, ছেটবিলাক সেই গোটেই বস্তুবিলাক লৈ গৈছে। লগতে কাঁহী বাতি এনেকৈ তাত আছিলে অলপ, সেইখিনি লৈ গৈছে। প্ৰায় মানে 8-9 লাখ টকাৰ বস্তু পূৰা লৈ গুচি গৈছে। আজি আহিহে দেখা পাইছে? আজি আহিহে দেখা পাইছোঁ। আৰু ভিতৰতে ইয়াত প্ৰস্ৰাৱ কৰি থৈ দিছিলে। ইয়াত কিহেদি সোমাল? দৰ্জা ভাঙি নে গিল? এই গিল ভাঙি, ইয়াৰ গিল আছে, গিলত গিল ভাঙি পেলাই স্ক্ৰু ড্ৰাইভাৰ দি গিল ভাঙিছে, ভাঙি পেলাই সোমাইছে। ভিতৰত ড্ৰিংকছ কৰিছে, ড্ৰিংক কৰি পেলাই এইটো চানা পেকেট পৰি আছে। তাৰপিছত ফ্ৰিজো খুলিছে, খুলি পেলাই ইয়াত মানে প্ৰস্ৰাৱ কৰিছে, প্ৰস্ৰাৱ কৰি পেলাই পিনে দি আকৌ ওলাই গুচি গৈছে। ল'ৰাৰ কাৰণে যিমানখিনি গহনা আছিলে গোটেইখিনি নিলে, আৰু কাপোৰ সেইবোৰ বান্ধিছে। আৰু নগদ মই ইয়াত টকা 30,000 থৈ গৈছিলোঁ, সেইখিনি নিছে। আৰু ভিতৰত সেইবিলাক বাচন বৰ্তন সেনেকুৱা কিবা কিবি নিছে। বিয়া ঠিক হৈছিলে? মানে বিয়া ঠিক হৈছিলে। কিমান দিন আছিলে বিয়ালৈ? বিয়ালৈ বেছি দিন নাছিলে আৰু, গতিকে মই সমস্ত কিনি থৈ দিছিলোঁ। গহনা গাঁথলিকে আদি কৰি গোটেইখিনি কিনি থৈছিলোঁ, সোপাকে নিছে। সোণৰ বস্তু নিছে? সোণৰ বস্তু, গহনা গোটেই কাপোৰো নিছে? কাপোৰ নিছে, সোণৰ গহনা, কইনালৈ দিয়া কাপোৰ, কইনা আকৌ প্ৰেজেণ্টৰ কাপোৰ কিছুমান কিনি মান ধৰা কাপোৰ, সেইবিলাক নিছে। মুঠতে একোৱে নাইকিয়া ইয়াত এতিয়া। নিউজ ডেস্ক, খবৰ লাইভ। বিজ্ঞান শাখাৰ এখন উচ্চমান বিশিষ্ট কনিষ্ঠ মহাবিদ্যালয় আকাশ কনিষ্ঠ মহাবিদ্যালয় নগাঁও। আপোনাৰ সন্তানটিৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আজি নামভৰ্তি কৰক আকাশ জুনিয়ৰ কলেজত। সুন্দৰ পৰিৱেশ, ছাত্ৰ ছাত্ৰীৰ বাবে লেবৰেটৰী ব্যৱস্থা, প্ৰয়োজন নাই কোনো ঘৰুৱা টিউচনৰ। আকাশ কনিষ্ঠ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বাবে আছে বিশেষ সুবিধা। উচ্চতৰ মাধ্যমিক শিক্ষাৰ লগতে 2 বছৰীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয় আকাশ কনিষ্ঠ মহাবিদ্যালয়ত। আকাশ কনিষ্ঠ মহাবিদ্যালয়ত কেৱল 40 গৰাকী ছাত্ৰ ছাত্ৰীৰ বাবেহে আসন সংৰক্ষিত হৈ আছে। ইয়াৰে 5 গৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয়। ইয়াৰে আন 10 গৰাকী ছাত্ৰ ছাত্ৰীক বিনামূলীয়া কিতাপ যোগান ধৰাৰ লগতে বিশেষ ৰেহাই সুবিধা কৰি দিয়াৰ ব্যৱস্থা। আকাশ কনিষ্ঠ মহাবিদ্যালয়ত গৱেষণাগাৰ আৰু ছাত্ৰ ছাত্ৰীৰ বাবে পৃথকে পৃথকে হোষ্টেলৰ সুবিধা। গতিকে পলম নকৰি আজিয়ে আপোনাৰ সন্তানটিৰ নামভৰ্তি কৰক আকাশ কনিষ্ঠ মহাবিদ্যালয়ত। আমাৰ যোগাযোগৰ নম্বৰ 9613749233 অথবা 76380596115।